অ মাজনী লৈ আহিছো কেমেৰা, অ মাজনী লৈ যাম তোমাৰ চেহেৰা, অ মাজনী ভগা বেৰত ওলমাই থ। মিনকুৱাকৰীয়াসকলে বহি বহি কি কৰি আছে? যিয়ে নকৰক থাকিব দে, মই আগতে মালটো লৈ আনো, তাৰ পিছতেই চাম। কি মজা, কি মজা, ফিৰিত চাউল পাম, কি মজা, ফিৰিত দাইলো পাম, পামেই পাম, কি মজা লাগিছে মোৰ। অ ৰাজু, তই ইমান নাচি নাচি ক'ত গৈছ ৰে? ৰেচন দোকানত যাওঁ মিনকু, ৰেচন দোকানত। অ ৰেচন দোকানত যাও, তেন্তে ইমান নাচিছ কেলে? তই যেনেকে নাচি নাচি গৈছ এনেকুৱা লাগিছে তোৰ লটাৰী লাগি গ'ল। এইটো লটাৰীয়ে হয়, লটাৰীয়ে হয়, লটাৰীতকে কি কম বস্তু নেকি? কি? কিয়, কি হ'ল? ফিৰিত চাউল দিছে ৰে, ফিৰিত চাউল দিছে। কোনে কোনে ফিৰিত চাউল দিছে? অ মা, তই নাজান? ৰেচন দোকানত ফিৰিত চাউল দিছে। কি কও? ইমান ডাঙৰ খবৰটো মই শুনাই নাই। হা? কৈছো যে তোৰ মোনা ক'ত? তই মালবোৰ আনিবি কেনেকে? আৰে ভাই, মোনাৰ দৰকাৰ নাই, আজি 1 বস্তা চাউল দিছে। মোনাৰ কি দৰকাৰ? পিঠিত উঠাই, মূৰত উঠাই লৈ আনিম। হা? অ মা, চবকে দিছে ফিৰিত চাউল? অৰে ভাই, হয় চবকে ফিৰিতে চাউল দিছে। তই গ'লে তইও পাবি। তই যাবি যদি বই, নহ'লে মই যাওঁ। ফিৰি বস্তু আগতে আনিব নগ'লে মাল শেষ হৈ যাব। অ মিংকু, আমাৰ ৰাজুক দেখি পালে মাতিছো বুলি কবিচোন, কবি মই মাতিছো। এই বুঢ়াটো বৰ হাৰামি হয়। ভাল কাম এটাত ওলাই গৈছো, পিছফালৰ পৰা মাতি দিছে। মই নোৱাৰো। এনেকুৱা নকৰিবি, মাতি দিবিচোন। মই ৰেচন দোকানত গৈছো, যদি দেখি পাওঁ মাতি দিম। সিও সিফালেই গৈছে, তাতেই থাকিবহি। ৰেচন দোকানৰ ফালে? সি আকৌ সিফালে কেলে গৈছে? সেই যে ফিৰিত চাউল দিছে, চাউল, দাইল, চেনি সেইবোৰ আনিব গৈছে। অ মা, সিহঁতবোৰ ইমান ফাষ্ট, অকল ময়েই গম নাপাওঁ। হেৰি, আপুনি যদি জানে ৰেচন দোকানত ফ্ৰীত মাল দিছে, তেন্তে আমাৰ ঘৰত নাই কোৱা কিয়? আপুনি বৰ পেটকুলীয়া মানুহ দেখোন। আৰু শুনক, মই আপোনাৰ নাতিক মাতিবলৈ নাই। যদি আপোনাৰ দৰকাৰ নিজে মাতি ল'ব। মই যাওঁ ৰেচন দোকানত। মাথাটো এনেও গৰম, আৰু গৰম কৰিব ক'ৰ পৰা যে আহে এইবোৰ। ঐ মদন, তই ইয়াত ৰৈ ৰৈ চিগাৰেট খাইছ? ৰেচন দোকানত ফ্ৰীত মাল দিছে, বৈ বৈ যাওঁ। অ' মাই গড, কিয় ফ্ৰীত মাল দিছে? এনেকুৱা হ'লেচোন দেশত মাতালৰ অভাৱ নহ'ব। কিয়? এনেকে কৈছ কিয়? অ' মাই গড, তই যে কলি ৰেচন দোকানত ফ্ৰীত মাল দিছে। এই পাগলটোৱে মাল মানে মদ বুলি ভাবিলে। ঐ পাগল, সেইটো মাল নহয় দেই। ৰেচন দোকানত ফ্ৰীতে চাউল দিছে, দাইল দিছে, আৰু কিমান কি যে দিছে। আৰে গৰু, মই গম পাওঁ এইটো সেইটো মাল নহয় যে। তেন্তে তই কলি কিয় মাতাল হ'ব বুলি? ঐ মাথা ডাঙৰ, তই বুজি পাইছ ফ্ৰীতে চাউল দিছে। যিবোৰ মাতাল হৈ যায় সেইবোৰে কি চাউলবোৰ ঘৰত লৈ যাব? সেইবোৰ ৰাস্তাত বিক্ৰী কৰি মদ কিনি ল'ব। আৰু মদ যদি কিনিছে, তেন্তে পইচাৰ দৰকাৰ নাই, ফ্ৰীত মাল হৈছে। অকৰা ল'ৰা, নাজানো একো? অৰে, তই ঠিকেই কৈছ, মইতো ইমান ভাবিয়েই চোৱা নাই। মদাহীবোৰৰ বাবে যদি ফ্ৰী দোকান খুলি দিলে আৰু ভাল হ'লহেঁতেন। ধুত, যি মুখত আহে কৈ দিয়, অলপতো মাথাটো কামত লঘটা। এতিয়া বৈ ফটাফট, যি পাওঁ মোৰ ভাগত লৈ আনিম, আৰু সেইবোৰ বিক্ৰী কৰি মই এটা মোবাইল কিনি ল'ম। কিৰে মদন, ইমান দীঘল লাইন যে? মাল লওঁতে লওঁতে এন্ধাৰে হৈ যাবচোন। অৰে, মই সেইটোৱেই চাইছো, ইমান দীঘল লাইন। ঐ, বৈ বৈ সিফালে গৈ ৰওঁগে।
বৈ সিফালে অলপ ঠাই আছে। ঠাইতো আছে, সিফালে যে পুলিচো আছে। গাৰ চোলাটোও পিন্ধিব টাইম নাপালো আৰু মুখৰ মাস্কখনো আনিব পাহৰি গলো। কিবা ক'ব ন? বৈ ইমান ভাবি লাভ নাই, যি হ'ব আছে হ'বই। তই কৈছ মাস্ক পিন্ধা নাই, ময়োতো চাহ পিন্ধা নাই। আৰু সিফালে লাইনৰ মানুহবোৰক চাচোন, কোনো পিন্ধা নাই। বৈ তেন্তে সিফালে চাওগে কি আছে। আৰে তই কলি মাস্ক নাই পিন্ধা কোনো, এইফালৰ মানুহবোৰেতো মাস্ক পিন্ধি আছে। ঐ মনে মনে থাক, চিঞৰি নাথাকিবি, দেখি পালে মাৰিব। যেতিয়াই সুবিধা পাম ডকচকে লাইনৰ মাজত সোমাই যাম আৰু মালটো লৈ দৌৰিম। ঐ ইমান কথা কিহৰ? লাইনত থিয় হ। আৰু মুখৰ মাস্ক ক'ত? ঐ ল'ৰা, ঐ তোৰ চোলা ক'ত? চোলা নিপিন্ধাকে গুচি আহিছ? ইয়াত কৰবাত লিখা আছে নেকি যে চোলা নিপিন্ধি মাল নিব আহিব লাগিব? আছে যদি দেখাওক, হা দেখাওক। ঐ তই কাক ইমান কৈছ? তেওঁ ইয়াৰ কমিশনাৰ হয়, লাইন চেক কৰিব আহিছে ৰেচন দোকানৰ। কি? এতিয়া মোৰ কি হ'ব? আগতে ক'ব নোৱাৰিলি, নহ'লে মই এনেকে কওঁ নি? ছাৰ ভুল হৈ গ'ল, এৰি দিয়ক, আৰু কেতিয়াও এনেকুৱা নহয়। ইয়াত ক্ষমা বিচাৰি একো লাভ নাই, য'ত পঠাম তাত ক্ষমা বিচাৰি লবি। চা তহঁতি কি কৰো এতিয়া। ছাৰ এইবাৰৰ বাবে এৰি দিয়ক, আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ ছাৰ, প্লিজ। আৰু একো নকওঁ। অ' মাই গড, কিবা ক'লেই পিটন দিছে। অ মিংকু মদন, তহঁতিৰ কি হ'ল? মাল নিনিয় নেকি? মোৰ লোৱা হৈ গ'ল। ঐ ভাই পলা, মাৰ খাব মন নাই যদি ইয়াৰ পৰা পলা। অ' চাল্লা, ইও মাস্ক পিন্ধি অহা নাই? চাউল ল'ব আহি গৈছ? ইও তহঁতিৰ গ্ৰুপৰে লাগিছে। তোকে গ্ৰুপৰ লিডাৰৰ নিচিনা লাগিছে। কাণটো ভালকে খুলি শুনি ল, নহ'লে কাণ পকাই তেজ উলিয়াই দিম। যিমান দিনলৈকে এই দোকানত ফ্ৰী চাউল দিব, তহঁতি তিনিটাক মই যাতে দেখি নাপাওঁ, আৰু যদি দেখি পাওঁ মাৰি পিঠি লাল কৰি দিম। আৰু বৈ আজি লকাপত অলপ ভালকে খাই আহিবি। অ' মাই গড, কেতিয়াও ভবাই নাছিলো ফ্ৰী চাউল নিব আহি পিটন খাব লাগিব বুলি। অৰে ভাই, ময়ো ভবাই নাছিলো, ইমান ফূৰ্তিত আছিলো দিনটো। ঐ মিংকু তই কিবা ক না ৰে। তহঁতি টেনচন নলবি, মোক এবাৰ ইয়াৰ পৰা ওলাব দে, তাৰ পিছত সিহঁতৰ দশা বেয়া নকৰো যদি। মোৰ নাম মিংকু নহয়। আৰু আপোনালোকক কৈছো শুনক, যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু নিজৰ বন্ধু বান্ধৱীহঁতৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলত কোনোবাই আজি প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব, কিয়নো ইয়াৰ নেক্সট পাৰ্ট অতি শীঘ্ৰেই আহি আছে।